অথনিতে আকৌ এ নকবি আৰু দেউতাক জলপান দিওঁতে দেৰি হৈ গ'ল ঐ তইতো মোক ইমান সময় ৰখিলি তইতো মোক অলপ খং কৰিব পাৰ মানে মানে না তই মোক খং কৰ না অভিমান কৰ ঐ খং অভিমান কি খুজিলা বস্তু হা নহয় মানে হ'ব দে তোক খং কৰিব নোৱাৰো মই তোক বহুত ভাল পাওঁ আৰু এই ভাল পোৱাবোৰে তোৰ ওপৰত হোৱা খংবোৰ নোহোৱা কৰি পেলাই আকৌ তথাপি আন কাপোৰবিলাকৰ মাজত সন্দেহ থাকে কাজিয়া থাকে আমাৰচোন কাজিয়াই নহয় অ' আল্লাহ এইজনী আকৌ কেনেকুৱা মানুহ ঐ তই কাজিয়া ভাল পাওঁ মানে নহয় মানে আনবোৰৰ মাজততো কাজিয়া হয়েই ন ঐ শুন আমাৰ দৰে আনবোৰৰ মাজত বুজাবুজিৰ বিশ্বাস থাকে জানো তেনেহ'লে আমি দুয়োকে যিমান ভাল পাওঁ আন কোনেও কাকো সিমান ভাল পাব নোৱাৰে এতিয়া মই যাওঁ হা দেৰি হ'লে দেউতাই বকিব তই যাৱইনে আচ্ছা কাইলৈ আহিবি কিন্তু উফ কেইদিনমান পিছত মই তোৰ লগত একেবাৰে গুচিয়ে যাম ৰ তেতিয়া আৰু তই এনেদৰে ৰৈ থাকিব নালাগে মইতো সেই দিনটোৰ অপেক্ষাতে আছো পাগলটো মই এনেহে কৈছিলো ঐ অহাকালি চাইকেলখন লৈ আহিবি আমি ফুৰিবলৈ যাম ঐ আহিবি কিন্তু মই ৰৈ থাকিম জাভেদ দা কৰবাত যাও অঁ এই নামাজৰ সময় হ'ল নহয় মছজিদৰ পৰা আহোঁ ব'ল আহ পিছে কুঁৱলীবাৰ লগত কথা বতৰা পাতি আছনে নাই কুঁৱলী কোন কুঁৱলী এই এতিয়া আকৌ চিনিয়ে নোপোৱা হ'ল সিখন গাঁৱৰ কুঁৱলী বা যে মই সকলো জানো দে গুণগুণে মোক সকলো কৈছে কি কোনগুণে কৈছে তই চিন্তা নকৰিবি এইবিলাক কথা মই কাকো নকওঁ আৰু চাবি এদিন গাঁৱৰ আন মানুহবোৰেও তহঁতৰ এই সম্পৰ্কটো মানি ল'ব ব'ল এতিয়া নামাজলৈ পলম হ'ব অ গুণগুণ কি হ'ল ৰচোন আই কোনেনো কি জগৰ লগালে খঙতচোন ফিৰিঙতিটো হৈ আছ একো জগৰ লগা নাই চাও মোৰ দেৰি হৈছে ইমান বেগা বেগিকৈ কলৈনো যাও দেখা নাই হাতত জলপানৰ টোপোলা দেউতাক জলপান দিবলৈ যাওঁ সেইটোনো ইমান খঙত ক'ব লাগেনে ব'ল মই অলপ আগবঢ়াই দিওঁ বাহ আজিচোন হাইঠা মাটিত পৰিল কিয় অইন দিনা মই তোক ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰোঁ আৰু আজি তই ইয়াত নিজে আহি ৰৈ আছ আজি ঘৰত বেছি কাম নাছিল সেইবাবে আহিলো আচ্ছা ঐ তোলৈ মই কি আনিছোঁ চাবি আছা ৱাও বগৰী বৰ মিঠা এতিয়া ক তই মোক বিয়া কেতিয়া পাতিবি বিয়া কেতিয়া পাতিবি মানে তই মোক কেতিয়া নিজৰ কৰি ল'বি কুঁৱলী তোক নিজৰ কৰিবলৈ মোৰো হেঁপাহ কিন্তু আমাৰ কাষ্ট নিমিলে ধৰ্ম নিমিলে তেনেস্থলত গাঁৱৰ মানুহে জানো আমাৰ সম্পৰ্ক মানি ল'ব গাঁৱৰ মানুহে মানি নললেও আমি জানো ইজনে আনজনক এৰি চলিব পাৰিম সমাজখনৰ অবিহনে আমি কেতিয়াও সুখী হ'ব নোৱাৰিম কুঁৱলী চকু পানীৰে কেতিয়াও প্ৰেমৰ সপোন ৰচিব নোৱাৰি চকুপানীত যদি মৰম থাকে কান্দোনেও প্ৰেমৰ কবিতা ৰচে আমি ইজনে আনজনৰ লগত থাকিলে আমাক কোনেও আঁতৰ কৰিব নোৱাৰে জাভেদ মোৰ বৰ ভয় হয় কুঁৱলী তোক হেৰুৱাৰ ভয় প্ৰেমৰ অৰ্থ ভয় নহয় জাভেদ প্ৰেম মানে নিৰ্ভীকতা আৰু নিৰ্ভীক প্ৰেমে কেতিয়াও কাৰো ওচৰত হাৰ মানিব নোৱাৰে জানো প্ৰেম নিৰ্ভীক কিন্তু মোক প্ৰেম নালাগে কুঁৱলী মোক মাথো অকল মৰমৰ সৈতে তোৰ হৃদয়খন লাগে বিশ্বাস কৰ একেলগে নোৱাৰিলেও কিস্তি কিস্তিকৈ হ'লেও পৰিশ কৰিম তোৰ হৃদয়ৰ ঠাৰ মোৰ নিভাজ মৰমেৰে কুঁৱলী দুবলিতে মুকুতা হৈ কুঁৱলী সৰে ভাৱনাতে তোমাকেই চোন মনে আঁকে চেঁচা চেঁচা বতাহে আমনি কিয় কৰে চিকুলি দুচকুতে কিবাই উঠে সুবাসী সপোনকে লৈ আছো যেনি ৰবে পলাশিয়া মোৰ তোমাৰ কাষলে উৰি উৰি যায় অচিনা ৰাগিতে আশা জাগিছে বুজিছানে নাই কুঁৱলী অ কুঁৱলী কৈছো
চাওঁ এইফালে আহচোন। কোৱা দেউতা। শুন, মই অকণমান বজাৰৰ পৰা আহোঁ। পথাৰত গৰুজনী দিয়াই আছে, পানী খুৱাবি। হ'ব দেউতা। আমি সদায় সদায় এনেদৰে লগ কৰি থকাটো কিন্তু ভাল কথা হোৱা নাই। মানে যোৱাকালি দীপে আমাক দেখিছিল। ভাগ্য ভাল, একো নকলে বুলিহে। কিবা কাৰণত ঘৰত এইবোৰ কথা গম পালে বহুত ডাঙৰ কথা হ'ব। ঐ, তোক এৰি থাকিব মই কেতিয়াও নোৱাৰোঁ। জানো, জাতি ধৰ্মৰ বাহিৰেও তহঁত আমাতকৈ বহুত ধনী মানুহ। আমি তহঁতৰ শ্ৰেণীত নিমিলোঁ। তথাপিও তোক এই জীৱনটো মই কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। প্ৰেমে ধনী দুখীয়াৰ চাৰ্টিফিকেট নিবিচাৰে। প্ৰেমে সদায় মৰমৰ মাৰ্কশ্বিটহে বিচাৰে। আৰু যদি কেতিয়াবা মাৰ্কশ্বিটখনৰ পৰা মোৰ মৰমৰ মাৰ্কছবোৰ কমি যায়, তেতিয়া মই টিচাৰ হৈ তোক কাণত ধৰাই থ'ম আৰু এছাৰিৰে ঠিকছে পিটিম। হ'ব গোসানী, তই মোক পিটিব নালাগে, তোক মই বিয়া নাপাতো। কি কলি তই? দুখ পাইছোঁ, মই এনেহে কৈছোঁ। কুঁৱলী, ইমান দেৰি কি কৰি আছিলি? নাই, এই গুণগুণহঁতৰ ঘৰত গৈছিলোঁ। অথনিতেই ক'লো গৰুটোক পানী খুৱাই আহিবি। ইমান দেৰি লাগে নেকি? তোৰ ৰচকী পখিলাৰ দৰে ঘূৰি ফুৰা বয়স এতিয়া নাই। মনত ৰাখিবি, তই এজনী গাঁওবুঢ়াৰ ছোৱালী। কিবা এটা কাম কৰাৰ আগত 10 বাৰ চিন্তা কৰিবি। কেতিয়াবা মোৰ বৰ চিন্তা হয় জাননে। ইফালে জাভেদ আৰু কুঁৱলী বা আৰু আনফালে আমি। এই জাতি ধৰ্মৰ বিৰুদ্ধে গৈ আমি ভুল কাম কৰিছোঁ নেকি? পৃথিৱীখন যদি জাতি ধৰ্মৰ ভিত্তিত চলিলে হয়, তেতিয়াহ'লে পৃথিৱীখন কেতিয়াও ইমান ধুনীয়া নহ'ল হয়। ঐ শুন, এদিন চাবি সকলোৱে আমাৰ লগতে জাভেদ আৰু কুঁৱলীৰ প্ৰেমকো মানি ল'ব। প্ৰতিপলে মই তাকে কামনা কৰোঁ। বাৰু সেইবোৰ বাদ দে, আজি কিন্তু তোক বৰ ধুনীয়া লগা হৈছে। সঁচাই কৈছ? হ'ব, ইমান এক্সাইটমেণ্ট দেখুৱাব নালাগে। এনেহে কৈছিলোঁ, তোকতো সদায় বান্দৰী যেনেই পায়। কি কৈছ? কুঁৱলী, ক'ৰ পৰা আহিলি? তই ক। মই নামজৰ পৰা আহিলোঁ। ময়ো নামঘৰৰ পৰা আহিলোঁ। আচ্ছা, অলপ বহি লওঁ ব'ল। আহ। জান, কালি মোক দেউতাই বৰকে কথা শুনাইছে বাহিৰত ঘূৰি ফুৰাৰ বাবে। আমি আৰু এনেদৰে লগ নকৰোঁ দে। কিন্তু তোক নেদেখিলে মোৰ দিনবোৰ বৰ কষ্টকৰ হয়। এতিয়া জান, তোৰ অবিহনে মোৰ জীৱনটোৰ কথা ভাবিবলৈ ভয় লাগে। এনে লাগে যেন তোৰ অবিহনে মোৰ জীৱনটোৱে শূন্য। জীৱনৰ অংকত হৰণ ভগন থাকে বুলি জানোৱেই, কিন্তু মই তোৰ জীৱনটো কেতিয়াও শূন্য হ'ব নিদিওঁ দেই। মোৰ নিজৰ বুলিবলৈ কোনোৱে নাই। না আব্বা আছে, না আম্মা। তথাপিও তয়ে মোৰ এতিয়া জীৱন সংগী, আৰু তয়ে মোৰ উশাহ। উশাহ অবিহনে জানো কোনোবা জীয়াই থাকিব পাৰে? তোৰ লগত আন কোনোবা থাকক বা নাথাকক, কিন্তু এই উশাহটো সদায় থাকিব। সঁচাকৈ কুঁৱলী, তই যদি কেতিয়াবা আঁতৰি যাৱ, মোৰ মৃত্যুৰ বাদে আন একো নাথাকিব। তেনেকে নকবিচোন। পলাশিয়া মোৰ তোমাৰ কাষলে উৰি উৰি যায়। অচিনা ৰাগিতে আশা জাগিছে, বুজিছানে নাই? পলাশিয়া মোৰ তোমাৰ কাষলে উৰি উৰি যায়। অচিনা ৰাগিতে আশা জাগিছে, বুজিছানে নাই? বাহ, কি ৰোমান্টিক দৃশ্য। এই দৃশ্যটো কিন্তু মোৰ চকুত পুৰা স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে। দীপদা, মানে তইতো ইয়াক ভাল নাপাৱ ন? মইহে ভুল দেখিছোঁ। দীপ, মানে শুনাচোন। একো শুনিবলৈ নাই, আৰু এইবোৰ মোৰ বুজিবলৈ বাকীও নাই। মুছলমান হৈ হিন্দু ছোৱালীক ভাল পাওঁ। সকলোকে কৈ আছোঁ মই তহঁতৰ কথা। দাইটি, দাইটি, সোনকালে ওলাই আহকচোন। আপোনালোকৰ কুঁৱলীয়ে কুঁৱলী, দীপৰ মুখত মই এইবোৰ কি শুনিছোঁ? নহয়, দেউতা।
আৰু এটা কথাও নকবি গাঁওবুঢ়াৰ জীয়াৰী হৈ এজন অজাতিৰ ল'ৰাৰ লগত প্ৰেম কৰিবলৈ গৈছ দেউতা চুপ আৰু একো নকবি দীপ গাঁৱৰ ডেকাবোৰৰ হতুৱাই এই অধৰ্মৰ কাল্পিকটোক ধৰি আনি গাঁৱৰ সেই গছজোপাত বান্ধি থ যেতিয়ালৈকে তাৰ গাত তেজ নোলায় তেতিয়ালৈকে তাক মাৰপিট কৰ এয়া গাঁওবুঢ়াৰ হুকুম দেউতা প্লিজ প্লিজ তুমি এনেকুৱা নকৰিবা আৰু তোক তই আজিৰ পৰা ঘৰৰ বাহিৰ হ'ব নোৱাৰিবি আৰু দীপ কি চাই আছ যা তাক লৈ আহ হ'ব দাইটি জাভেদ হা? বহুত দুখ পাইছ ন তই চাও তোৰচোন গোটেই মুখতে তেজ ওলাইছে নাই কুঁৱলী তোৰ কাৰণে মই এইখিনি কৰিব পাৰিম ঐ তোৰচোন গোটেই গাটোতে আঘাত লাগিছে তই নাকান্দিবিচোন বহুত ভাল পাৱ ন তই মোক তোক মই ক'লোৱেচোন তোৰ বাবে যদি মোক কোনোবাই মাৰি পেলাই মোৰ ঘৰত একো নাই কুঁৱলী আল্লাই চব ঠিক কৰি দিবতো আচান দিলে ৰাতিপুৱাবৰে হ'ল এ হৰি এইজনী আকৌ ইয়াৰ কাষ পালেহি কথাটো সকলোকে কোৱাই ভাল হ'ব হৰি শুনিছেনে ইহঁতৰ কাণ্ড চাওকহি বাইদেউ আপুনি আহক ইহঁতক চাওকহি ৰাতি তই ইয়াত কেনেকৈ আহিলি মই জাবেদক ভাল পাওঁ আৰু কোনেও মোক ইয়াৰ পৰা আঁতৰ কৰিব নোৱাৰে কি কলি তই তাৰ লগত থাকিব নোৱাৰ মই থাকিমেই দেউতা ইতিমধ্যে মই সিদ্ধান্ত লৈ পেলাইছো মই জাবেদৰ লগতে থাকিম লাগিলে মোক মাৰি পেলোৱা কিন্তু মোক জাবেদৰ পৰা কেতিয়াও আঁতৰ কৰিব নোৱাৰিবা তেন্তে তয়ো মোৰ সিদ্ধান্ত শুনি ল মোৰো যে এজনী ছোৱালী আছিল সেয়া মই পাহৰি যাম গাঁওবুঢ়া হিচাপে ময়ো কৈছো আজিৰ পৰা ইহঁতক আমাৰ গাঁৱৰ পৰা এৰি থোৱা হ'ল নে ইহঁতে আজিৰ পৰা গাঁৱৰ লগত সম্পৰ্ক ৰাখিব পাৰিব নে গাঁৱৰ কোনোবাই ইহঁতৰ লগত সম্পৰ্ক ৰাখিব পাৰিব নে কি কয় ৰাইজ কুঁৱলী এইটো ঘৰতে আমি থাকিব লাগিব জানো তোৰ অলপ অসুবিধা হ'ব কিন্তু তোক দিবলৈ এই ঘৰটোৰ বাহিৰে মোৰ আন একো নাই তোৰ মৰমবোৰ পালে মোৰ সকলোবোৰ অভাৱ দূৰ হৈ যাব কুঁৱলী ব'ল আকৌ ভিতৰলৈ কুঁৱলী সুবিধা অনুযায়ী তোৰ বস্তু ঠিক ঠাক কৰি ল গধূলিলৈকে মই খোৱা বোৱাৰ ব্যৱস্থা কৰি দিম এতিয়া যা বস্তু ঠিক কৰি ল জাবেদা গুণগুণবায়ে কোৱালিবাৰ কাৰণে কাপোৰ দি পঠাইছে কি গুণগুণে কৰি কাৰণে কাপোৰ দি পঠিয়াইছে তইলে কি হৈছ এতিয়া যা কোনোবাই দেখিব কুঁৱলী গুণগুণে কাপোৰ দি পঠিয়াইছে একো নাই দে এইখন টেবুলতে তই ভগৱানক পূজা কৰিব পাৰিবি কিন্তু তই চিন্তা নকৰিবি গধূলিলৈকে তোক মই চাকি আৰু ধূপ আনি দিম তই ধুনীয়াকৈ পূজা কৰিব পাৰিবি
জাভেদ দা, অ' জাভেদ দা, কুঁৱলী বা আছানে ঘৰত? নজুল তই তয়ালৈ কিয় আহিছ? তয়ালৈ অহা দেখিলে কাৰ মানুহে তোকো এৰি থ'ব। একো নহয় দে, মই পাছফালেৰেহে আহিছোঁ, কোনেও নেদেখে। বাকী তহঁতে ভালে আছনে? আছো দে ভালে। তোৰ খবৰ ক। আৰু গুণগুণ? গুণগুণ তাইক বহুদিন লগেই কৰা নাই। কিয়? গাঁৱত ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছত মোৰ আৰু মন নাই সেই একেবোৰ ঘটনা পুনৰাবৃত্তি কৰিবলৈ। মানে মই তাইক এইবাৰ লগ পালে কৈ দিম মোক পাহৰি যাবলৈ। নজুল জাভেদ, জাভেদ, কি হৈছে তোৰ? জাভেদ, তই? কি হ'ল? ময়ো দোৱা কৰিছোঁ দে আমাৰ কাৰণে। ঐ শুন, এতিয়াতো আমি ইজনে আনজনৰ নিচেই ওচৰত। এতিয়া কিন্তু আমাৰ সম্পৰ্কটোক বিয়াৰ নাম দিয়াৰ সময় আহি গ'ল। কুঁৱলী, সমাজখনক বাদ দি আমি বিয়া পাতিলে আমাৰ বিয়া কেতিয়াও সামাজিক মৰ্যাদা লাভ নকৰে। এনেকৈ জানো আমি সুখী হ'ব পাৰিম? আমাৰ ঘৰটো বাদেই দেই, যেতিয়া আমাৰ হাতলৈ কেঁচু আহিব তেতিয়া তাৰ গাত ইয়াৰ প্ৰভাৱ নপৰিব জানো? যেতিয়া আমাৰ কেঁচু সকলোৱে বৰ্ণশংকৰ বুলি হাঁহিব তেতিয়া জানো আমি সহ্য কৰিব পাৰিম? তই এইবোৰ কি কৈ আছ জাভেদ? আমি এনেকৈ থাকোঁ দে, সম্পৰ্কটোক বিয়াৰ নাম নিদিলেও আমাৰ মৰমবোৰ কেতিয়াও কমি নাযায়। আমি দুয়ো পতি পত্নী নহ'লেও সদায়তো প্ৰেমিক প্ৰেমিকা হৈ থাকিব পাৰিম ন? সম্পৰ্কবোৰক সম্বোধত পৰিৱৰ্তন নকৰিলেও মৰমবোৰ কেতিয়াও কমি নাযায় কুঁৱলী। ঐ তই মনে মনে আছচোন, কিবা ক আকৌ। গুণগুণ, তইতো জানই আমাৰ গাঁৱৰ কথা। তাতে আকৌ কিছুদিন আগত আমাৰ গাঁৱত ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল। গতিকে মই আৰু একেটা ঘটনাই পুনৰাবৃত্তি কৰিব নোৱাৰোঁ গুণগুণ। মানে? আমাৰ সম্পৰ্কটো আৰু আগুৱাই নিব নোৱাৰিম। আমাৰ সম্পৰ্কৰ কথাবোৰ পাহৰি যা গুণগুণ। পাৰিলে মোক ক্ষমা কৰি দিবি গুণগুণ। কুঁৱলী, আজি মোৰ বুকুখন বৰকৈ বিষাই আছে অ'। উশাহবোৰ শান্তিৰে ল'ব পৰা নাই। আজি বহুদিনেই হ'ল তোৰ এনেকুৱা হোৱাৰ। তোক সোনকালে ডাক্তৰক দেখাব লাগিব। ডক্তৰক দেখুৱাবলৈ ইমানবোৰ পইচা ক'ত পাবি? ঐ শুন, মোৰ যদি কেতিয়াবা কিবা হয় তই কিন্তু দুখ নকৰিবি। মনে মনে থাকচোন, তোৰ একো নহয়। মই তোৰ একো হ'বলৈ নিদিওঁ। ঐ ভণ্টি, ভণ্টি, ঐ ভণ্টি, তোৰ নামাত কিয়? তোৰ দাদাৰে আহিছোঁ, চাচোন এবাৰ। ভণ্টি, ঐ ভণ্টি, ভণ্টি কি কৰিলি এইবোৰ? ঐ তোৰ নামাত কিয়? এবাৰ চা। তই এবাৰ চা না, তই কিয় কৰিলি এনেকুৱা? ভণ্টি, মোৰ কাৰণেই আজি গুণগুণে আত্মহত্যা কৰিলে। ভালপোৱাই ধৰ্ম নামানে। তই য'তেই আছ সুখত থাক গুণগুণ। জানো মই ক্ষমাৰ যোগ্য নহয়, তথাপিও মোক বেয়া পাই নাথাকিবি অ' গুণগুণ। তোৰ স্মৃতিবোৰে মোক বৰকৈ আমনি কৰি থাকিব।
মোৰ একো নহয় জাভেদ মই দেউতাৰ ওচৰত গ'লে তোৰ চিকিৎসাৰ বাবে নিশ্চয় টকা দিব মোৰ কাৰণে তই কিমান কষ্ট কৰ কুঁৱলী মইতো তোক জীৱনত একোৱে দিব নোৱাৰিলোঁ তই মোক সীমাহীন মৰম দিছ মোক ইয়াৰ বাদে একো নালাগে মোক কেৱল তোক লাগে জাভেদ তোক দিবলৈ একোৱে নাই চাওঁ হাতখন দেচোন এইটো মোৰ একমাত্ৰ স্মৃতি তোক কটালো তই ভালদৰে ৰাখিবি কিন্তু সময়বোৰ বৰ ছুটি হৈ গ'ল সপোনবোৰো সপোন হৈ ৰ'ল তই এইবোৰ কি কৈ আছ তই অলপ সময় ৰ মই দেউতাৰ ওচৰৰ পৰা আহোঁ তোৰ চিকিৎসাৰ বাবে পইচা লৈ আহোঁ দেউতাইচোন মৰম খোজোতে মৰমখিনি নিদিলে টকা আৰু কেনেকৈ দিব কুঁৱলী তই মোৰ স্বামী নহ'লেও তই মোৰ শুভাকাংক্ষী লাগিলে তোক জীয়াই ৰাখিবলৈ মই দেউতাৰ হাতে ভৰিয়ে ধৰিম তই অলপমান ৰ মই দেউতাৰ পৰা অলপ টকা লৈ আহি আছোঁ কুঁৱলী তই অলপ সময় ৰচোন কুঁৱলী তই কিয় আহিছ আজিৰ পৰা 6 মাহ আগতে তোৰ লগত মোৰ সম্পৰ্ক ছেদ হৈছে আৰু এইটো কথা তই জান নে নাজান ধান কটাৰ পিছত যে নৰাৰ লগত কোনো সম্পৰ্ক নাথাকে মোক অলপ টকা দিয়া দেউতা জাবেদৰ বৰ অসুখ চিকিৎসা নকৰিলে সি মৰি থাকিব সি মৰক বা থাকক তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই তই এতিয়া যাবিনে নে মই তোক বাহিৰ কৰি দিম কাবুৰা দাইটি এইমাত্ৰ কুঁৱলী বা আহিছিল নেকি আহিছিল তাইক হেনো টকা লাগে আৰু আপুনি টকা নিদি উলিয়াই দিলে মানুহৰ মৰমবোৰ বৰ দুৰ্লভ দাইটি গুণগুণে কিয় আত্মহত্যা কৰিলে জানে মোৰ বাবে দুয়োৰে হিয়া একেখন আছিল কিন্তু ধৰ্ম দুটা আছিল আৰু গাঁৱত যাতে পুনৰ ধৰ্ম বিবাদ নহয় তাৰ কাৰণে মই সম্পৰ্ক ছেদ কৰিছিলোঁ কিন্তু তাইয়ে মৰি থাকিল সপোনবোৰ হেৰাই যায় কিন্তু স্মৃতি নেহেৰুৱায় দাইটি কুঁৱলী আৰু জাবেদৰ প্ৰেমক ময়ে অপবাদ কৰিছিলোঁ কিন্তু আজি সেই একে ঘটনাৰ পুনৰাবৃত্তি হ'ল মোৰ ভনী গুণগুণো মৰি থাকিল গাভৰুৱা দাইটি আপোনাৰো এজনীয়ে ছোৱালী তাইক আপুনি হেৰাই যাব নিদিব দাইটি আপোনজন নাথাকিলে বৰ কষ্ট হয় দাইটি বৰ কষ্ট হয় নজুলো মোক ক্ষমা কৰি দিবি আচলতে কি জান আপোনজনক খঙৰ ভমকত হেৰুৱাব সহজ কিন্তু আপোনজন অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ আহোঁ দাইটি বল নজুল আপোনজনক খঙৰ ভমকত হেৰুৱাব সহজ কিন্তু আপোনজন অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ আপোনজন নাথাকিলে বৰ কষ্ট হয় দাইটি সপোনবোৰ হেৰাই যায় কিন্তু স্মৃতিবোৰ কেতিয়াও নেহেৰুৱায় দাইটি কেতিয়াও নেহেৰুৱায় জাভেদ নকবি আৰু বহুত পলম হৈ গ'ল মই লেম্পটো জ্বলাই দি আছোঁ তই ঠিকে কৈছিলি দেউতাই আমাক টকা নিদিলে আমাক সহায় কৰিবলৈ কোনো নাই তই একো কোৱা নাই যে জাভেদ 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 ঐ তই একো কোৱা নাই যে জাভেদ তই নামাতো কিয় জাভেদ ঐ তই মাতচোন জাভেদ কি হৈছে তোৰ কিয় নামাত
লগত থাকিম জাভেদ আপোনজনক খঙৰ ভমকত হেৰুৱাব সহজ, কিন্তু আপোনজন অবিহনে জীয়াই থকাটো বৰ কষ্টকৰ। আপোনজন নাথাকিলে বৰ কষ্ট হয় দাইটি। মই তোক হেৰুৱাব নিবিচাৰোঁ মাজনী। টকা দিম, মই টকা দিম জাভেদৰ চিকিৎসাৰ বাবে। মাজনী, মই এতিয়াই তোৰ ওচৰলৈ গৈ আছোঁ। মই এতিয়াই তোৰ ওচৰলৈ গৈ আছোঁ মাজনী। একেলগে থকাৰ সপোন দেখিছিলো আমি বিয়া পাকত নাথাকিলেও আমি শুভাকাংক্ষী আছিলো, কিন্তু এতিয়া তই নোহোৱাকে আমি কেনেকে থাকিম? নাই নাই, মই তোক এৰি থাকিব নোৱাৰো মই। জীৱিত কালত আমি এক হৈ থাকিব নোৱাৰিলেও মৃত্যুৰ পিছত আমি এক হৈ থাকিম। মাজনী, মাজনী, কুঁৱলী মাজনী, হে মাজনী, কুঁৱলী মাজনী, 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 এই মাজনী, মাজনী, কুঁৱলী মাজনী, মাজনী চাহ চাহ, মই জাভেদৰ কাৰণে টকা আনিছোঁ। মাজনী, মাজনী, চাও তই এবাৰ চকু মেলিছা। মাজনী, এয়া তই কি কৰিলি? মাজনী, এয়া তই কি কৰিলি? মাজনী, কুঁৱলী বা গাঁওবুঢ়া দাইটি চাহ নজনী, চাহ মোৰ কুঁৱলীজনী, সিহঁত দুটা কেনেকৈ নিথৰ হৈ পৰি আছে। জাভেদ দা, কুঁৱলী বা নজনী, সিহঁত গুচি গ'ল। কি পালে দাইটি? কওক না, জাতি ধৰ্মৰ নামত এইবোৰ কি পালে? পালে মাথো তিনিটাকৈ মৃতদেহ। মোৰ গুণগুণেওতো একো ভুল কৰা নাছিল, জাভেদ আৰু কুঁৱলীয়েওতো একো ভুল কৰা নাছিল। ভালপোৱাৰ পৰিণতি কি এয়াই নেকি? তাই আপোনাৰ ওচৰত টকা বিচাৰি গৈছিল নহয়, এতিয়া আল্লাহ বা ভগৱানৰ ওচৰত সিহঁত দুটাৰ জীৱনটো বিচাৰি পাব জানো? কেৱল আপোনাৰ বাবে সিহঁত দুয়ো একেলগে থাকিল যদিও কেতিয়াও বিয়া নাপাতিলে। যে কেইদিন জীয়াই থাকিল নিজ নিজ ধৰ্মক পালন কৰি থাকিল। কুঁৱলী মাজনী,
মাজনী উঠ উঠ এবাৰ মোলৈ চাচোন এই কুঁৱলী মই মাজনী মই বৰ ভুল কৰিছো পাৰিলে মোক ক্ষমা কৰি দিবি মাজনী এতিয়া জানো দাইটি কুঁৱলীৰ অবিহনে আপুনি সুখত থাকিব পাৰিব নিজৰ আত্মীয় স্বজনৰ মৰমবোৰ কিন্তু বৰ দুৰ্লভ দাইটি সঁচাকৈ সপোনবোৰ হেৰাই যায় কিন্তু স্মৃতি নেহেৰুৱায় দুবৰিতে মুকুতা হৈ কুঁৱলী সৰে ভাৱনাতে তোমাকেই চোন মনে আকে চেঁচা চেঁচা বতাহে আমনি কিয় কৰে চিকুলি দুচকুতে কিবাই উঠে সুবাসী